প্ৰতি খোজত সাৰথি তৰি হবা হাজাৰ মইনা হাজাত পাৰো কিমান দিন থাকে দুচকু তুমি ৰোলাহি বুকুতে তুমি ऐसा क्यों होता है तेरे जाने के बाद लगता है हाथ আমাৰ ভালপোৱা আমাৰ দুবছৰমান হৈ গ'ল। দুবছৰ পিছতে মই ছোৱালী লৈ আহিলোঁ। লৈ আহোঁতে আমাৰ বিয়া পতা আমাৰ 5 বছৰ হৈ গ'ল আৰু ধুনীয়া আমাৰ কইনাৰ সন্তান এটাও হৈছে। এতিয়া মানে তাই গোটৰ পইচা পাইছিলোঁ, বন্ধন গোটৰ পইচা পাইছিলোঁ, তাই 50,000 টকা লৈ গুচি গ'ল। কেতিয়াৰ পৰা নিৰ্দেশ হৈছে? নিৰ্দেশ আজি এসপ্তাহমান হৈ গ'ল, এতিয়ালৈকে বিচাৰি পোৱা নাই। মানে তোমাৰ মিছেছৰ নাম কি? মিছেছৰ নামটো সুমিত্ৰা গোৱালা। এতিয়া তুমি কি বিচাৰিছা? বিচাৰিছোঁ এতিয়া তাই য'তেই আছে ঘূৰি আহিব লাগে। মোবাইল চলাই তাই ৰিলছ বনাই থাকে এনি টাইম, আৰু মোবাইল সুধিলে কেতিয়াবা খঙত কেতিয়াবা বিচনাতে থৈ গুচি যায়। মই কেতিয়াবা চাওঁ তাই ৰিলছ বনাই থাকে, পুৰা ৰিলছ বনায়। এনেকুৱাও লাগি আছে। তুমি আইনৰ কাষ চাপিছানে? আইনৰ কাষ চাপিছোঁ। দেৰগাঁও থানাত এজাহাৰ দিলোঁ, আগতো এখন দিছিলোঁ, এতিয়াও এজাহাৰ এখন দি থোৱা আছে তাই নামত। আগতে কেলৈ দিছিলে? আগতে নিৰ্দেশ হোৱাব বুলি বিচাৰি একো পোৱা নাই। সুমিত্ৰা গোৱালা, তুমি য'তেই আছা একদম ঘৰলৈ গুচি আহা, ছোৱালীৰ মুখখনলৈ চাই গৈ গুচি আহা য'তেই আছা। দেখিছা ছোৱালী, মই কওঁ মা চিঞৰি থাকে, মই ক'ত বিচাৰি দিম এতিয়া সেইটো কোৱা। যি হ'ল হৈ গ'ল আৰু এতিয়া মানে মই এতিয়া বিচাৰোঁ নিজত এইটোৱে দিছোঁ। মই য'তেই আছে আপোনালোকে বিচাৰি মোক ফোন নম্বৰটো মই দি দিম। তোমালোকৰ মাজত কেতিয়াবা কাজিয়া হয় নেকি যাৰ কাৰণে তাই এতিয়া পলাই গৈছে য'তটোত? নাই কাজিয়া আমাৰলৈকে আজিলৈকে হৈয়ে পোৱা নাই। তেতিয়াহ'লে কিহৰ কাৰণে পলাই গৈছে আৰু তুমি আহ্বান কৰা আকৌ তাইক আহিবলৈ? তাই য'তেই আছে তুমি গুচি আহা, ছোৱালীৰ মুখখনলৈ চাই গুচি আহা। সেইটো বহুত ফেচিলিটি দিছিলোঁ তাইক, খোৱা বোৱা চব ফেচিলিটিয়ে দিছোঁ, খোৱাৰ পৰা ধৰি চব ফেচিলিটি দিছোঁ। তাই একো এটা কমি নাপালে। তাই কি কাৰণে গুচি গ'ল মই একো পাত্তা মই পোৱা নাই কিহৰ কাৰণে। আৰু ৰিলছটো তাই খুব বনায়। এতিয়া এইটোৱে জানো, তুমি একদম ছোৱালীৰ মুখখনলৈ চাই গুচি আহা, ঘৰৰ মানুহ ঘৰলৈ আহা। ৰিলছ কিমান দিনৰ পৰা বনায়? ৰিলছ আপোনাৰ চনটো মনত নাই, এনেই বনোৱাটো মনত আছে আৰু। তোমাৰ মোবাইলত ইমান কথা নাপাতে, এনেই ঘৰ ওচৰলৈ এনেই ফোন চোন কৰে বাৰু, সেইবোৰ গম পাওঁ। বাকীবোৰ এনেকৈ মোবাইলটো কেতিয়াবা মই লওঁগৈ, লৈ এনেকৈ চাওঁ, তেওঁ সুধোঁ কোনোবা ফোন কৰিলেও, তেনেকুৱা এটা কথা। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটক ধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।